আৰে ওলো থৌ আৰে টংকেশ্বৰ সংসাৰখনতো বহুত সুখৰ সংসাৰ আছিলে আৰে দেখা পাইছোঁ সি য'ত যায় ঘৈণীয়েকক লৈ যায় হে আৰে প্ৰেগনেণ্ট থকা অৱস্থাটো ঘৈণীয়েকক চবতে লৈ পেলাই সি ঘূৰি ফুৰে মন্দিৰলৈ যায় আৰে য'তে ত'তে লৈ যোৱা দেখোঁ হে ইমান মৰম কৰে তাইক আৰে সি ঘৈণীয়েকক নিজতকৈও বেছি ভাল পায় আৰে সি যদি জানেই তাৰ শহুৱেকৰ ঘৰখনৰ পৰিৱেশটো ভাল নহয় সি কেলে পঠিয়াইছিল তাত সি একেবাৰে নাজানে ঘৰখনত যে ইমান পৰিৱেশ বেয়া আচ্ছা আৰে তইতো জান টংকেশ্বৰ অকলশৰীয়া মানুহ তাৰ মাকো বাপেকো বয়সস্থ সেইকাৰণেতো সি বিয়া পাতিছিল কিন্তু তাৰ ঘৈণীয়েকৰ ল'ৰা ছোৱালী হোৱাৰ পিছত যে তাৰ মাকৰ ঘৰলৈ যাবলৈ টংকেশ্বৰ লগত যি কাজিয়া লাগিছে তেনেকে যুঁজি গৈছে হে হৰি সি বেচেৰাই নপঠিয়াই তাৰ দণ্ডুৱে নেমানে শেষত উপায় নাপায় সি যাবলৈ দিবলৈ বাধ্য হ'ল আচল খেলখন এতিয়াহে ষ্টাৰ্ট হৈছে যেতিয়া সি শহুৱেকৰ ঘৰলৈ ঘনাই আহ যাহ কৰিছে আৰে তেতিয়াহে সকলো পৰ্দা ফাঁচ হৈছে আৰে তোকতো নললেদি কৈছোৱে সেই ঘৰখনৰ মানুহ কোবা মাথাত মাল নাই সি যেতিয়া সঘনাই অহা যোৱা কৰিছে সেই সোপা অভদ্ৰামী ব্যৱহাৰ দেখি সিটো অবাক আচ্ছা আৰে অখিষ্ঠাচা নদীখন সেই ঘৰ পৰাই বৈ যায় কাৰ লগত কেনেকে যুঁজিব পাওঁ কাক তেনেকে প্ৰতাৰণা কৰিব পাওঁ কেনেকে মই বৰ দেখুৱাব পাৰোঁ সকলো বদগুণেৰে ভৰা গোটেই সোপা আৰে তই কচোন এখন ঘৰে জোঁৱায়েকক কেনেকে আদৰে জোঁৱায়েকক যি অভদ্ৰামী ব্যৱহাৰ কৰে ভাল কথা ক'বই নোৱাৰি সিহঁতক কিবা এটা ভাল উপদেশ দিলে কুদুবলৰ বাঁহত চাট মাৰি লোৱা হয় সিহঁতৰ মুখত যি অভ্যাস মাত কচোন তই সেনেকুৱা ঘৰ এখনলৈ কোন জোঁৱায়েক যাব টংকেশ্বৰ তেতিয়াই তাই ঘৈণীয়েকক লৈ আনিব লাগিছিলে আৰে ধৰিছিল তেতিয়াই সি ঘৈণীয়েকক ঘৰলৈ লৈ আনিব বিচাৰিছিলে কিন্তু তাই বজ্জাতি কাম চোৰ আৰে বোৱাৰী হোৱাৰ পিছতো তাই 10টালৈকে শুই থাকে ঘৰলৈ আহিলে ল'ৰা ছোৱালীক চম্ভালিব লাগিব বেলেগ কাম চাম চম্ভালিব লাগিব তেনেকে হ'লেচোন তাই 10টালৈকে শুই থাকিব নোৱাৰিব হয় দে সেইকাৰণে নাহিলে তাই তেতিয়া সিহঁতৰ ঘৰৰ মানুহ কোবা মনোগতটো কি জানো গাহৰি খোৱা দি কেনেকে খাব লাগে ৰঙীন কাপোৰ পিন্ধি কেনেকে দেখা দিব লাগে যাই তাই আগত কেনেকে ফুকজহি মাৰিব লাগে সেইটোহে জানে বাদ বাকী তই ভাল কথা এটা কোৱা মানে কুদুবলৰ বাঁহত চাট দিয়া এনেকুৱাই নে আৰে তেলেশ্বৰ তই চা টংকেশ্বৰ তাই শহুৱেকৰ ঘৰত এটা সন্মান নাপায় তথাপিও সি নিৰ্লজৰ নিচিনাকে নিজৰ তিৰোতা ল'ৰা ছোৱালীক চাবলৈ সদায় যায় আৰে এদিন গৈ সি কি দেখিছে জানো কি বে অচিনাকি ল'ৰা এটাই সিহঁতৰ ভিতৰত সোমাই মদ খাই আছে লগতে বাকী মাইকী কেইজনীও আছে আৰে কোন গিয়াকে সহ্য কৰিব পাৰিব কচোন তথাপিও সি মনে মনে আছে কিন্তু তাৰ অলপ সময় পিছত গম পাইছে সেই ল'ৰাটো ৰাতি থাকাকে আহিছে কি আৰে অকল মাইকী মানুহৰ ঘৰ এখনত য'ত গাভৰু ছোৱালী আছে তাত ৰাতি ল'ৰা এটাক থাকিবলৈ দিয়াটো ভাল কথা নে তই কচোন আৰে কোন গিয়াকে সহ্য কৰিব ঘৈণীয়েক য'ত আছে তাত বেলেগ এটা মতা ৰাতি থকাটো কোনোবা সহ্য কৰিব নে কচোন আচ্ছা হে হৰি এনেকুৱাও মানুহ থাকে নে পৃথিৱীত সি ঘৈণীয়েকক তেতিয়া বুজাবলৈ কৰিবলৈ চেষ্টা কৰা নাছিল নে সি একো কোৱা নাছিল নে আৰে কৈছে সি ঘৈণীয়েকক ধুনীয়াকে বুজাই দিছে যে এইটো ভাল কথা হোৱা নাই আৰে কোনো ভদ্ৰ মানুহে ছোৱালী থকা ঘৰখনত ৰাতি এনেকে ল'ৰা এটাক থাকিব নিদিয়ে সংসাৰ মানেতো কাজিয়া পেচাল থাকেই ফুটুক খাটাককে লাগে গিয়েক পিনেকে কিন্তু সিহঁতৰ সংসাৰখনত ইমান বিচ্ছেদ হৈ গ'ল কাৰণটো কি কোনে লগালে এই জেংটো আৰু কি কথাত লাগিল সেইটোৱে বুজি পোৱা নাই তই জান যদি কচোন আৰে এইটো কথা কৈয়ে সি ফচিল এই কথাষাৰ কোৱাৰ পাছত তাক যি তিৰস্কাৰ কৰিছে আৰে গোটেই সোপা বুন্দা মেকুৰী হৈ তাক আক্ৰমণ কৰিছে আৰে তই কচোন সি কি বেয়া কথাটো ক'লে ভাল মানুহ হোৱাহেঁতেন তাক এইটো কথাত মৰমহে কৰিলেহেঁতেন সি সেই ঘৰখনক নিজৰ ঘৰ বুলি ভাবিহে তেনেকে কৈছে যাতে সেই ঘৰখনে ভৱিষ্যতে কোনো আঙুলি উঠাব নোৱাৰে কিন্তু এই কথাটো কওঁতে সেই ফেটি খাপ কিজনী ফেট মেলিহে উঠিছে সেয়েও বেচাটো নোলোৱা হ'ল ভালে কৰিলে বা কালো ফেটিৰ লগত কোনো থাকিব নোৱাৰে বুজিছ মই গম পাই গ'লো বুজিছ তই ভাব সিহঁতৰ চৰিত্ৰ কেনেকুৱা আৰু সেই তেতিয়া পাই টংকেশক যিহে অভদ্ৰামী কৰা হ'ল আৰে সেইজনী কেনেকুৱা ঘৈণীয়েক গিয়েকক লগ নিদি বাই বুজৰ সোপাক দি বহিছে তাই চৰিত্ৰ কেনেকুৱা তই ইয়াতে ধৰিব ইমান বৈজ্ঞাতি তাই বেচাটো বৰ বেয়া মাৰ পাকত ফচিছিলে ভালেই কৰিলে সি ইয়াৰ পৰা মুক্ত হৈ গুচি আহিলে তোকটোন তাৰ বিষয়ে মই অলৰেডি কৈছোৱেই আৰে ওপৰ বালাই সিহঁতক তৰ পাই মাৰিব তই চাই থাক